আমি আজি মেথছৰ এটা নতুন ট্ৰিক শিকিম। এনেকুৱা ধৰণৰ কুৱেশ্যন সিটেট ৰেলৱে বা অন্য ধৰণৰ এক্সামত আহি থাকে, আপোনালোকে নিশ্চয় দেখিছে। এতিয়া আমাক প্ৰথম কুৱেশ্যনটো দিছে দ্য গ্ৰেটেষ্ট নম্বৰ ইজ, মানে এই আমাক এইটো এটা সিৰিজ দিছে। কি দিছে? √20 প্লাছ √20 প্লাছ √20 আপ টু ইনফিনিটিলৈকে আছে। আমাক এই সিৰিজটোৰ পৰা কি উলিয়াব দিছে? গ্ৰেটেষ্ট অৰ্থাৎ ডাঙৰ সংখ্যাটো উলিয়াব দিছে। এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত আমি কি কৰিম, একেবাৰে ইজি, ভালকৈ চাব। এতিয়া আমাক কি দিয়া আছে? 20 টো কি? যুগ্ম সংখ্যা। যুগ্ম সংখ্যা কি? যে যিবোৰ সংখ্যা 2ৰে হৰণ যায় তাক যুগ্ম সংখ্যা বোলে। এতিয়া আমাৰ এই 20টো যুগ্ম সংখ্যা, কাৰণ কিয়? 20টো 2ৰে হৰণ যায়। যদি আমাক দিয়া সিৰিজটোত, মই আকৌ কৈছোঁ, যদি আমাক দিয়া সিৰিজটোত যুগ্ম সংখ্যা থাকে, তেতিয়াহ'লে আমাক দিয়া এই নম্বৰটো আমি এনেকৈ দুটা ভাগ কৰিব লাগিব যাতে ইয়াৰ ডিফাৰেন্সটো কিমান হয়? 1 হয়। এতিয়া আমি জানো যে 20টোক আমি কেনেকৈ লিখিব পাৰোঁ? 5 × 4 = 20। ঠিক তেনেদৰে আমি যদি কি কৰোঁ? 5 - 4 কৰোঁ, গতিকে কিমান হ'ব? 1। গতিকে আমাক দিয়া এই সিৰিজটোৰ, আমাক যিটো সিৰিজ দিয়া হৈ আছে, এই সিৰিজটোৰ আমাৰ গ্ৰেটেষ্ট নম্বৰটো হ'ব 5। একেবাৰে ইজি। আকৌ আমাৰ নেক্সট দিছে, কুৱেশ্যনটো কি দিছে? √72 প্লাছ √72 প্লাছ √72 আপ টু ইনফিনিটিলৈকে দিছে। এতিয়া কি 72টো দ্বাৰা কি? যুগ্ম সংখ্যা। আমি জানো এইটো যুগ্ম সংখ্যা, কাৰণ 72টোক 2ৰে হৰণ যায়। গতিকে আমি 72টোক কেনেকৈ লিখিব পাৰিম? 9 × 8 = 72। আকৌ কি আছে? 9 - 8 = 1। গতিকে আমাক দিয়া এই সিৰিজটো, যিটো 72 আছে, সিৰিজটোৰ গ্ৰেটেষ্ট নম্বৰটো হ'ব 9। এইখিনিলৈকে আমাৰ গ্ৰেটেষ্ট নম্বৰ ওলাই গ'ল। কি মনত ৰাখিব লাগিব? আমাক যদি ইভেন নম্বৰ হয়, কণ্ডিশ্যনটো কি? ইভেন নম্বৰ হ'ব লাগিব, যুগ্ম সংখ্যা হ'ব লাগিব। অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত কনচেপ্টটো বেলেগ। এইটো মই যুগ্ম সংখ্যাৰ ক্ষেত্ৰত শ্বৰ্ট ট্ৰিক্স দিছোঁ। কি থাকিব লাগিব? যদি যুগ্ম সংখ্যা থাকে, তেন্তে সেই নম্বৰটোক আমি এনেকৈ দুটা ভাগ কৰিম যাতে তাৰ ডিফাৰেন্সটো কিমান হয়? 1 হয়। কেনেকৈ? 5 × 4 = 20, 5 - 4 = 1। গতিকে আমাক দিয়া এই সিৰিজটোৰ গ্ৰেটেষ্ট নম্বৰটো হ'ব 5। ঠিক তেনেদৰে আমাক এইটো কুৱেশ্যনেই আছে। কেতিয়াবা আমাক কি দিয়ে? গ্ৰেটেষ্ট নম্বৰ সলনি কি দিয়ে? স্মলেষ্ট নম্বৰ উলিয়াব দিয়ে। স্মলেষ্ট নম্বৰ উলিয়াব দিয়ে। যদি আমাক স্মলেষ্ট নম্বৰ উলিয়াব দিয়ে, সেম কণ্ডিশ্যন কি হ'ব? 5 × 4 = 20, 5 - 4 = 1। গতিকে এতিয়া 5 আৰু 4ৰ ভিতৰত কোনটো সৰু? 4 সৰু। গতিকে গ্ৰেটেষ্ট নম্বৰ উলিয়াব দিলে 5, আৰু যদি স্মলেষ্ট নম্বৰ উলিয়াব দিয়ে, এনচাৰটো হ'ব 4। গ্ৰেটেষ্ট নম্বৰ হ'লে 5 আৰু স্মলেষ্ট নম্বৰ হ'লে 4। ঠিক তেনেদৰে 72, 9 × 8 = 72। গতিকে 9 আৰু 8ৰ ভিতৰত 9টো কি? ডাঙৰ। গতিকে গ্ৰেটেষ্ট নম্বৰটো, এই সিৰিজটোৰ গ্ৰেটেষ্ট নম্বৰটো হ'ব 9, আৰু যদি স্মলেষ্ট নম্বৰ সোধে, আমাক নম্বৰটো হ'ব কিমান? 8। এইটো হৈছে শ্বৰ্ট ট্ৰিক্স, গতিকে এইটো মনত ৰাখিব। আমি এতিয়া আৰু এটা কনচেপ্ট শিকিম। পৰীক্ষাত আহি থাকে এনেকুৱা এটা কনচেপ্ট। আৰু এটা নতুন কনচেপ্ট শিকিম। আমাক দিয়া আছে, আমাক দিয়ে কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে, স্মলেষ্ট ফ্ৰেকশ্যন, স্মলেষ্ট ফ্ৰেকশ্যন বুলি আহে। আমাক নম্বৰ কেইটা দি দিয়ে। কেনেকৈ আহে? এনেকৈ আহে 7/5, 9/5, 4/5, আৰু আহে কেতিয়াবা 11/5। এনেকুৱা ধৰণৰ আমাৰ 4টা নম্বৰ আহে, আৰু এই 4টা নম্বৰৰ পৰা আমাক কি কয়? স্মলেষ্ট নম্বৰটো উলিয়াব দিয়ে। এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত আমি কি কৰিম? এতিয়া আমি কি কৰিম? সলিউশ্যন। প্ৰথম আমাক যিকেইটা নম্বৰ দিয়া আছে, আমি সেই নম্বৰকেইটা ফাৰ্ষ্ট আমি লিখিলোঁ। কি দিয়া আছে? 7/5, 9/5, 4/5, আৰু কিমান দিয়া আছে? 11/5। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত আমি কি কৰিম? আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। কি জানো? 7 × 5 কিমান? 35। 5 × 9 কিমান? 45। এতিয়া 35 আৰু 45ৰ ভিতৰত আমাৰ কি? 35টো সৰু, কাৰণ আমাক স্মলেষ্ট নম্বৰ লৈ গ'লে আমি কি ল'ম? 35টো আমাৰ কি হ'ব? সৰু। গতিকে আমি কি গম পালোঁ? যে 7/5 আৰু 9/5ৰ ভিতৰত 7/5টো সৰু। 7/5টো সৰু। গতিকে আমি এতিয়া কি ল'ম? 7/5টো ল'ম। ঠিক তেনেদৰে নেক্সট ষ্টেপ আমি কি কৰিম? এতিয়া আমি এইটো নম্বৰ লৈ চলিম। এইটো নম্বৰ আমি এৰি দিম। কি গম পালোঁ? যে 7/5 আৰু 9/5ৰ ভিতৰত 7/5টো সৰু। ঠিক তেনেদৰে আমি কি কৰিম? 7 × 5 35, 5 × 4 20, 20, 5 × 4 20। গতিকে কি গম পালোঁ? যে 7/5 আৰু 4/5ৰ ভিতৰত কি? 4/5টো কি? সৰু, কাৰণ 20টো সৰু। গতিকে আমি কি ল'ম? এইটো নম্বৰ। এবাৰ কি হ'ব?
4 into 5 কিমান 20 5 into 11 55 গতিকে কোনটো ডাঙৰ কোনটো 4/5 আৰু 11 আৰু 5 ৰ ভিতৰত কোনটো হ'ব 20 টো সৰু গতিকে 4/5 টো হ'ব আমাৰ সৰু গতিকে আমাক দিয়া এই নম্বৰ কেইটাৰ ভিতৰত গতিকে আমাৰ স্মলেষ্ট নম্বৰটো হ'ব 4/5 ইয়াৰ পিছতো মই আৰু এনেকুৱা ধৰণৰ ভিডিও দিম যদি স্মলেষ্ট ফ্ৰেকশনটো বুজি পোৱা নাই কমেন্ট কৰিব মই আকৌ এবাৰ কৰি দিম আৰু যদি ভিডিওটো ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ